Hey guys, আজি মই থাৰ্ড গ্ৰেডৰ কাৰণে আপোনালোকে কি কিতাপ পঢ়িব লাগিব, কিতাপ কেইখনৰ নাম আৰু কি ইম্পৰ্টেঞ্চ তাকে মই বুজাই দিওঁ চাওক। ফাৰ্ষ্ট কিতাপখন হৈছে অঞ্জন কলিতা অবজেক্টিভ আছাম। এই গোটেই কিতাপখন আপোনাৰ MCQ বেছড হয়, দেখা পাইছে চাগে গোটেইখিনি MCQ বেছড হয়, তো ৰিভিজনৰ কাৰণে ভাল হয়। তাৰ আগত আছাম ইয়েৰ বুক 2023 এখন বিৰাট ইম্পৰ্টেণ্ট কিতাপ হয়। এখন আপোনাৰ ডক্টৰ ৰোহিণী কুমাৰ বৰুৱা, তাৰপিছত বিশ্বজিৎ নাথ আৰু এছ'চিয়েট এডিটৰ ৰিজৱান আহমেদ। এইখন কিতাপ বিৰাট ইম্পৰ্টেণ্ট কিতাপ হয়, এখন পঢ়িব মানে বিৰাট দৰকাৰী আপোনাৰ থাৰ্ড গ্ৰেডৰ এক্সামৰ কাৰণে। তাৰপিছত আপোনাৰ শৈলন বৈশ্যৰ এখন কিতাপ জেনেৰেল নলেজ এণ্ড ইন্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, এইখনো বিৰাট দৰকাৰী বুক হয়। এতিয়া তিনিখনকে মই দৰকাৰী বুলি কিয় কৈছোঁ সেই কথাটো মই আপোনালোকক কওঁ। তিনিখনকে দৰকাৰী বুলি কোৱা মেইন ৰিজনটো কয়। তাৰ আগত আৰু এখন কিতাপ দেখাই লওঁ, সেইখন হৈছে লুচেণ্ট। এইখনটো হয়তো চবেই জানে, এইখন গোটেই ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰম্ভ কৰি যত যি জেনেৰেল ষ্টাডিজৰ টপিক আছে চব ইয়াতে কভাৰ থাকে। তো এইখনো বিৰাট ইম্পৰ্টেণ্ট কিতাপ হয় লুচেণ্ট, ঠিক আছে এইখন কিতাপ। তো এতিয়া মই চাৰিখন কিতাপ যে দেখালোঁ আপোনালোকক, কিহৰ কাৰণে দেখালোঁ? বিকজ এই কিতাপকেইখনৰ ইম্পৰ্টেঞ্চ এইটো কাৰণে, কাৰণ আপুনি কেতিয়াও মানে ডাঠি ক'ব নোৱাৰে যে এই অবজেক্টিভ আছামখনৰ পৰাই গোটেইকেইটা কুৱেশ্যন কমন পৰিব, হয়নে? বা ধৰি লওক 50% কমন পৰিব বা 60% কমন পৰিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু 2 নম্বৰ কথা হৈছে আপোনাৰ গোটেইখিনি টপিক কভাৰ কৰিব নোৱাৰিলেও এটলিষ্ট আপুনি ইয়াত থকা টপিকখিনি যদি কভাৰ কৰি যায়, তে মই ভাবোঁ যে ইয়াৰ পৰা অলমষ্ট 70 to 80% কুৱেশ্যনছ কমন পৰি যাব আৰু চিলেকশ্যনৰ কাৰণে যোনখিনি চাফিচিয়েণ্ট হয়। আৰু তাৰ উপৰি যদি আপোনালোকে ভাবে যে অকণমান বেছিকৈ জানি যাওঁ, বিকজ এতিয়াতো টাইমটো বহলাই দিছে, অকণমান টাইমো আছে হাতত, যদি পঢ়িব পাৰে তেন্তে আপোনালোকে আছাম ইকনমিৰ কাৰণে এইখন কিতাপ ৰেফাৰ কৰিব পাৰে, পুৰুষোত্তম ভাণ্ডাৰীৰ এইখন কিতাপ। এখন বেয়া নহয়, এখন মই পঢ়িছোঁ। আৰু মোৰ মতেদি আছাম হিষ্ট্ৰীটো সদায় ক্লিয়াৰ কৰিব লাগে এখন কিতাপৰ পৰা, কাৰণ সেইখনত বহুত বেছি ক্ৰিস্প নলেজ দিয়া আছে আৰু বিৰাট ধুনীয়াকৈ লিখা আছে, চবে বুজি পোৱাকৈ সহজ লেংগুৱেজত, আৰু অকণমানো বায়েছ নহয়। বহুত কিতাপ আছে বায়েছ থাকে, কিন্তু অকণমানো বায়েছ নহয়। সেইখন হৈছে SL বৰুৱা। হয়, আপোনালোকে জানে চাগে এইখন কিতাপৰ কথা, কিন্তু মই বিচাৰোঁ যে মিনিমাম 2টা বা 3টা ৰিডিং এখন কিতাপৰ আপোনালোকে কৰি যায় এক্সামৰ আগে, কাৰণ এইখনে আপোনাৰ অসমৰ এনচিয়েণ্টৰ পৰা একদম পষ্ট ইণ্ডিপেণ্ডেঞ্চৰলৈকে বহুত ধুনীয়াকৈ বুজাই দিয়া আছে কথাখিনি। ইয়াত ভালকৈ আপোনালোকে জ্ঞানটো পাব অসম হিষ্ট্ৰীৰ ওপৰত। তো এইখিনি হৈছে আপোনাৰ GSৰ ষ্টাডিৰ কাৰণে। আৰু ভিডিঅ'ৰ মই কিছুমান লিংক দি দিম মোৰ ডেছক্ৰিপশ্যনত, আপোনালোকে সেই লিংকৰ পৰা ডেছক্ৰিপশ্যনৰ পৰা পাই যাব ফৰ মেথছ এণ্ড লজিকেল ৰিজনিং আৰু ইংলিছ। তাৰে কাৰণে কিছুমান ভিডিঅ'জ আছে ইন ইউটিউব, বহুত ভাল ভিডিঅ'জ হয়, তেখেতসকলে বহুত ধুনীয়াকৈ বুজাই থোৱা আছে, বহুত ধুনীয়াকৈ পঢ়াই থোৱা আছে। তো মই ভাবোঁ যে সেইখিনি ভিডিঅ' চালে চাফিচিয়েণ্ট হৈ যায় যদি আপোনাৰ বেছিক মেথছ আৰু লজিকেল ৰিজনিং আৰু ইংলিছৰ স্কিলছ আছে, দেন ইউ কেন কোপ আপ। তো সিমানখিনিয়ে আজিৰ কাৰণে এইটো ভিডিঅ'। থেংক ইউ।